ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আপোনালোকক তেওঁৱে এনেদৰে গুণনাম চাবন কৰিবৰ কাৰণে আৰু অনুমতি প্ৰদান কৰক। সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আপুনি একদম সৰু ল'ৰা এজন, এই আপোনাৰ নিচিনা ল'ৰা এজনে এনেকৈ আগবাঢ়ি আহি এই বিদ্যাকৰণ ইমান নিপুণতাৰে ইমান সুন্দৰভাৱে পৰিৱেশন কৰিছে। বা কৃষ্ণ কৃষ্ণ আৰু আহক তেনেকৈ আগবাঢ়ি দিব চাম। আপোনালোকৰ সকলোকে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদ।